Hello and welcome back to my YouTube channel Abhivlogs and গৈ আছো আজি লগৰটা লগত এফালে ইনে ফুৰিবলৈকে যাম বহুনৰ পৰা যোৱা নাই ঘৰতে ইনে আছো আৰু হেতু কাৰণে আজি অলপ উলাই যাম ইনে যাম আৰু জলে তলে তো যোৱা নাই কৰোনা কাৰণে ভো ধে জিতি বন্ধ দি আছে এতিয়া হেতু কাৰণে এতিয়া লগৰটো ঘৰলে যাম আৰু চুলিটো কেনেকা লাগিছে কবচোন বৰ বেলেগ কাটন দি দিলো বৰষুণ দিদি কৰিছে পুৰা ডাঙৰকে বৰষুণ দিউ কৰি আছে লগৰটো ঘৰলে যাম তাক লৈ প্লেনি ইনে যাম উলাই আৰু মোৰ বাইকখন লৈ নাযাওঁ মোৰ বাইকখন অলপ প্ৰবলেম হৈছে হেতু কাৰণে লৈ নাযাওঁ মই ডেটাৰ বাইকখন লৈ যাম এতিয়া ভিডিওটো দেৰি নকৰি আৰম্ভ কৰো বলক লগৰটোক লৈ ললো ইয়াৰ নাম হৈছে মাসুদ ই মোৰ লগৰ ই বহুত হেল্প কৰে আৰু এতিয়া আছো অলপ এটা ঘৰৰ ওচৰতে আছো আৰু এডোখৰ হৈছে কি দলং আছিল এটো কাকডুঙা দলং এই দলংখন পাৰ হলে যোৰহাট ডিষ্ট্ৰিক্ট পাইহি আমি এতিয়া যোৰহাট ডিষ্ট্ৰিক্ট পাৰ হোৱা নাই এতিয়া আমি গোলাঘাট ডিষ্ট্ৰিক্টতে সোমাই আছো আৰু অলপ যাওঁ ৰাস্তাও বহুত বেয়া যেনেতেনে আহিছো আৰু বহুত কষ্ট হৈছে ঠিক আছে আগত গৈ প্লে আপোনালোকক দেখাইছো কি দেখাব পাৰো বলক আমি এটা যোনটো ৰাস্তায় যাম বুলি ভাবি আছিলো হেতু ৰাস্তায় যোৱা নহল হেতু ৰাস্তা বুকা আছিল হেতু কাৰণে যোৱা নহল এতিয়া আমি গৈ আছো বৰহুলা সাইডে পাহাৰৰ ফালে যাম এতিয়া আৰু এই দলংখনৰ এইটো সাইডটো গোলাঘাট ডিস্ট্ৰিক্ট পৰে আৰু ইটো সাইডটো যোৰহাট ডিস্ট্ৰিক্ট পৰে তেনেহলে আমি এতিয়া গৈ থাকো বলক আপোনালোকক কি দেখাব পাৰো বলক Baby, why can't you sleep at night? Tell me lies, I just wanna know the truth. Do or die, is it me or is it you? Is it you? You can't say I haven't tried to cross this great divide. Your feelings come and go, but I still love you so. There is nothing to make this dream come true. Darling, you can walk away, but I'll keep coming back to you. Back to you. Coming back to you. Back to you. Coming back to you. এতিয়া আমি গৈ আছো ঘৰ ভিডিওটো ইমানটা কৰা নহল যেহেতু পৰিস্থিতি বেয়া আৰু যতেতো যাবলৈ ইমান ভয়ো লাগে হেতু কাৰণে ঘৰলৈকে গৈ আছো লগৰটোক তাৰ ঘৰ নমাবলৈ লৈছো আৰু মই ঘৰ যাম আৰু ইমানটা কৰা নহল পৰিস্থিতি যেহেতু বেয়া আৰু হেতু কাৰণে ইমান দূৰলৈকে যাব নোৱাৰিলো আৰু পাহাৰৰ ওচৰলৈকে ইনে গলো আৰু ফুৰিবলৈ মনটো ভাল লগা নাছিলে আৰু এতিয়া ইখন ডিস্ট্ৰিক্টৰ পৰা সিখন ডিস্ট্ৰিক্টলৈ অহা যোৱাটো বন্ধ দিছে হেতু কাৰণে আজি অলপ ফুৰি আহিলোগে আৰু ইমানটা ভিডিও বনা নহল আৰু এতিয়া ঘৰলৈ যাম আৰু ভিডিওটো যদি ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব আজিলে বাই বাই